সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে 18 মাৰ্চ আৰু আমাৰ ছোৱালীজনী আজি জন্মদিন আৰু জন্মদিনৰ উপলক্ষে এটা সৰুকৈ পাৰ্টি আয়োজন কৰিছোঁ ৰাতিলৈ গতিকে এতিয়া আমি লাগিছোঁ ডেক'ৰেশ্যনত মানুহজনে ইয়াৰ পৰা ডেক'ৰেশ্যনত লাগি আছে আৰু ফাইনেলি গোটেইখিনি তেওঁৱে কমপ্লিট কৰি দিলে মই বাছ অকণমানহে তেওঁ মানে অকণমান সহায় কৰিছোঁ আৰু লগতে আপোনালোকক এপাক দেখাই দিছোঁ আমি কেনেদৰে কি কৰিছোঁ খুব বেছি ডাঙৰকৈ কৰা নাই বাৰু কাৰণ যিহেতু আমি ঘৰত নাই আছোঁ বাহিৰত সেইকাৰণে এটা সৰুকৈ পাৰ্টি আয়োজন কৰিছোঁ যেতিয়া সৰুকৈ কিবা এটা কৰিছোঁ আৰু ইফালে তাই গা পা ধুই ভগৱানৰ ওচৰত সেৱা এটাও জনালে বাৰ্থডে বুলিয়ে আৰু আনফালে মানুহজনে বনাই আছে এয়া চিকেন যিহেতু আজি বাৰ্থডে সেই উপলক্ষে ৰাতিলৈতো খোৱা বোৱা হ'বই তেওঁ বনাই আছে চিকেন আৰু ইফালে ছোৱালীজনী বনাই আছে ভিডিঅ' এনেই আৰু একো ভিডিঅ' কৰা নাই বাৰু মানুহজনে আচলতে দিনটো বহুত হেল্প কৰি আছে ৰাতিপুৱাৰ পৰা মোক আৰু এতিয়াতো দুপৰীয়া হ'লহি চাওকচোন মাংসখিনি কালাৰটো ইমান ধুনীয়া হৈছে চাগে বহুত বেছি টেষ্টিও হ'বগৈ তেওঁ ইফালে কামত লাগিছে আৰু এতিয়া হ'ল ৰাতি লগৰবিলাক সকলোবিলাক আহিলে তাইও বহুত বেছি ফূৰ্তি হৈছে কাৰণ তাইৰ লগৰবিলাকো আহি পাইছেহি আৰু এইফালে আমাৰ লেডিজ পাৰ্টিটোক আমাৰ বেডৰুমতে বহাই দিছোঁ আৰু এতিয়াতো কেক কাটা পৰ্ব গতিকে কেকটো কাটি লওঁ उधर चला जा अरे कहाँ गया आ जाओ वाह এতিয়া খোৱা বোৱা হৈ গ'ল আৰু আচলতে মোৰ ভিডিঅ' কৰিবলৈ নহ'ল একদম লাষ্টখিনি কাৰণ মই বহুত বেছি কামত ব্যস্ত হৈ গ'লোঁ যিহেতু আলহীবিলাক আহিছে সেইকাৰণে সেয়াই আৰু আজি ভিডিঅ'টো সিমানে যদি ভাল লাগে তেতিয়াহ'লে মোক ছাপোৰ্ট কৰিব লাইক আৰু শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো